Hello everyone, welcome back to my YouTube channel. পোনপ্ৰথমে মই আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ YouTube চেনেললৈ। আহকচোন আজি মই কি দেখাব লৈছো আৰু কি বনাম দিনটোৰ কাৰণে দিনত ভাতৰ লগত খাবলে তাকে ভাবিছো অকনমান আপোনালোকৰ লগতো শেয়াৰ কৰো আৰু মই কিছুমান পেলনীয় কাপোৰ দি মই কিছুমান বস্তু বনাইছো তাকে আপোনালোকৰ লগত শেয়াৰ কৰিছো। এইটো এটা চক এইবিলাক হল মাৰ যেটো কিছুমান শাড়ী থাকে শাড়ী ব্লাউজ পিস থাকে পিসটো কম থাকে ব্লাউজ কাৰণে সিলাবলে নহয়গে হেবাবে মই এইটো হাতেৰে নিজে কাটি সব ফুল ইয়াত চিকনৰ কাম কৰা আছে আৰু ইয়াতে মই লেস এডাল লগাই দিছো এডাল লেসডাল লগাই দিছো দেখিবলৈ খুব ধুনিয়া হৈছে এটো হল পিলোটো অলৰেডি আছিল কিন্তু মই ইয়াত কভাৰ এটা এনেকৈ সিলাই দিছো আৰু লগতে আৰু এটা আছিল এইটো মই মাজত এনেকৈ দি দিছো লেসডাল এইটো এটা পিলো কভাৰ খুব ধুনিয়া হৈছে এইবিলাক মই নিজে আৰু লগতে এইটো এটা এইবোৰ সব ব্লাউজৰ কাপোৰ আছে যেটো ব্লাউজৰ কাপোৰবোৰ আমাৰ নহয়গে ব্লাউজ চিলাবলে বা কিছুমানে সেট মিলাই নিপিনে তেনেকৈ মোৰ মায়ে নিপিনে সেট মিলাই পিনি ভাল নাপায় সেইবাবে এইটো এটা সিলাই দিছো আৰু ইয়াতে লেস দি দিছো আৰু এটা সিলাইছো এইটো এনেকৈ লেস দি দিছো আৰু লগতে এইটো এটা মোৰ চুৰিজাৰৰ কাপোৰ আছিল এইটো মই এনেকৈ সিলালো এনেকৈ কৰি পাৰিব পাৰি এয়া বেক সাইডে এটো ফিক্স কৰি দিছো আৰু ইয়াত সব টুকুৰা কাপোৰ হুমাই আছে হৰুকৈ কাটি লৈছো আৰু কাটি মই এনেকৈ এটো হাতেৰে সিলাইছো এনেকৈ সিলাই লব পাৰি এনেকৈ কিছুমান কাপোৰ যিবোৰ কাপোৰ দাগ নালাগে বা লেটৰা নহয় আমাৰ থাকি যা আমি পেলাই দিব নোৱাৰো তেনেকুৱা বিলাক কাপোৰ দি আমি নিজেও এনেকৈ কৰি সিলাই লব পাৰি দেখিবলৈ খুবেই শুৱনি হয় আৰু যেহেতু হাতে কৰা বুলি কৈ মানুহক খুবেই ভাল লাগে আৰু দেখিবলৈ খুব শুৱনি হয় সেইবাবে মই এনেকৈ বনাই ললো 1 hour later আজি মই এটা বিলাহী গেছত পুৰিম আৰু এইফালে এটো বেঙেনা বহাইছো ষ্টেণ্ডাল দি পেলে বিলাহী পুৰা আৰু বেঙেনা এনেকৈ খাই খুবেই ভাল লাগে আৰু প্ৰস্তুত কৰি লৈছো পিয়াজ আৰু ধনিয়া আৰু ইয়াতে জলকীয়া কাটি দিম আৰু অকনমান কেঁচা মিঠা তেল নিমখ দি পিটিকা বনাম দুইটা বেলেগ কৰি বিলাহীটো মই মাজে মাজে এনেকে লুটিয়াই থাকিম যেটো আমাৰ চৌকা নাই গেছতে পুৰিব লাগিব কিন্তু চৌকাত পুৰাটো খাই বেছি ভাল লাগে আৰু এইফালে বেঙেনা সব আজি পুৰা বনাইছো সতে ইয়াতে বিলাহী দিম আৰু ইয়াত বেঙেনা পুৰা চাটনি বনাম আৰু বনাইছো এয়া ফুলকবি আলু আৰু ফুল এনেকৈ সবজি খাই অলপ ফুল টাইপ খুবেই ভাল লাগে এতিয়া যেহেতু ঠাণ্ডা দিনত সবজি এভেইলেবল দেখিয়ে কিবা সবজিবিলাক খাওঁ লাগে সেইকাৰণে ভাবিলো এনেকৈ ফুলকবি আলু আৰু ফুল এনেকৈ মিলাই এখন জোল টাইপ বনাও একদম সিম্পলকৈ বনাইছো একো তেনেকৈ দিয়া নাই আৰু লগতে মই এয়া হাতেৰে বনাইছো যেহেতু অলৰেডি মই আপোনালোকক বটলটো দেখালো মই কেনেদৰে বনাইছো আৰু লগতে মই এই ষ্টিক কিডাল দেখিছেনে এইডালো মোৰ হাতেৰে মই বনাইছো তাকে ভাবিলো আপোনালোকৰ লগত ভিডিওটো শেয়াৰ কৰো আৰু মই ভয়েস ওভাৰঅল দিব লগা হৈছে কাৰণ অলপ বেক সাইডৰ পৰা সাউন্ড আহি গৈছে সেইবাবে অকমান ডিস্টার্ব হ'ব সেইবাবে মই ভয়েস ওভাৰঅল দিছো আৰু লগতে দেখিছে এই ষ্টিক কিডাল মই আগে পেপাৰত এই কাট পেন্সিল দি আঁকি লৈছো আঁকি লোৱাৰ পিছত মই টাইলছৰ ওপৰত পাৰি ললো পাৰি পেলে মই আকৌ কালাৰ পেন্সিল দি টাইলছত পাতৰ আকৃতিত মই আঁকি লৈছো আঁকি লোৱাৰ পাছত মই ব্লু গান দি এনেকৈ যেনেকৈ পাতখিলা মই দেখিছে তেনেকৈ মই চিন গিডাল দি গৈছো ব্লু গান দি আৰু তাৰ পিছতে ষ্টিকডাল মাজত দি দিছো ষ্টিকডাল দিয়াৰ পিছত লগে শুকাই অহাৰ পাছত এখন পাতল কটাৰী দি মই লাহে উঠাই দিছো আৰু দিয়াৰ পিছত এডাল সিলভাৰ কালাৰ থাকিলে মই কালাৰ নকৰিলো আৰু ভাবিলো এডাল মই কালাৰ কৰি চাওঁচোন কেনেকুৱানো লাগে তাৰ পিছতে দেখিলো মই येलो কালাৰ কৰিলো येলো কালাৰ কৰাৰ পিছত খুবেই ধুনিয়া লাগিলে আৰু এডাল সিলভাৰ কালাৰে থাকিলে মই কালাৰ নকৰিলো কৰিবলো চাও কেনেকুৱানো লাগে দেখিছো খুবেই ধুনিয়া লাগিছে আৰু মই এনেকৈ বটলটোত ধুনিয়াকৈ সজাই ৰাখিব পাৰিছো তাৰ বাবেও আপোনালোকে এনেকৈ কিছুমান বস্তু হাতেৰেও বনাব পাৰে আৰু ধুনিয়া লাগে দেখিব আৰু এইজোপা চক ইমান ধুনিয়াকৈ ফুলিছে এইজোপা হল থাইলেণ্ড জবা
হাইব্ৰিডৰ হয় বিৰাট ডাঙৰ ডাঙৰ আৰু দেখিবলৈ যে ইমানেই মৰম লাগিছে সেইবাবে ভাবিলোঁ মই আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ আপোনালোককো দেখুৱাওঁ সেইবাবে এয়া কলি লাগিয়ে আছে আৰু এইটো ৰেড কালাৰ খুব ধুনীয়া ফুলিছে ভাল লাগে এনেকুৱাবিলাক যদি ফুল লগোৱাৰ পিছত খুব ধুনীয়াকৈ ফুলি থাকে দেখিবলৈ কিমান শুৱনি হৈ পৰে সেইবাবে আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিল বেছি দীঘল নকৰোঁ শ্বৰ্টে কৰিছোঁ আৰু যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহ'লে আহিব লগা ভিডিঅ'বিলাক আপোনালোকে সোনকালে পাব আৰু এনেকৈ মোৰ ভিডিঅ'বিলাক চাই যাব আজিলৈ আহোঁ পুনৰ লগ পাম অন্য এটা ভিডিঅ'লৈ ধন্যবাদ